Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাস 9 ৰ মেথছৰ অনুশীলনীৰ 8.2 যিমানখিনি প্ৰবলেম আছে একৰ পৰা 7 লৈ গুটেখিনি কৰিবলৈ চেষ্টা কৰিম। একেবাৰে সহজ নিয়মত তোমালোকক প্ৰবলেমখিনি কৰাম। গতিকে তোমালোকে ক্লাসটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা। ইয়াৰ আগৰ ক্লাছত আমি 8.1 ৰ প্ৰবলেমখিনি সলভ কৰিছিলো। সো প্ৰথম কোৱেশ্চনটো কি দিছে যে ABCD এটা চতুৰ্ভুজ। ইয়াত AB BC CD আৰু D এৰ মধ্যবিন্দু ক্ৰমে P Q R আৰু S AC यार कर्ण आमक देखुवाब लागे SR पैरेलल AC আৰু SR इक्वल टू हाफ ऑफ AC सो আমি অঙ্কটো কৰি যাও এর পিছত লাই লাই চাই যোৱা অনুশীলনী 8.2 অনুশীলনী 8.2 এক নম্বৰ কোৱেশ্চন আমি চিত্ৰটো আঁকিলো সো তোমালোকে চিত্ৰটো ভালকে আঁকিবা এটো হল A এটো হল B এটো হল C এটো হল D এপিছত এটো হল S R এপিছত AB এর মধ্যবিন্দু এটোৰ মধ্যবিন্দু এটোৰ মধ্যবিন্দু এপিছত এনেকে এটো AB এর মধ্যবিন্দু হল P BC এর মধ্যবিন্দু হল Q এপিছত AC সংযোগ কৰি দিছে হল সো স্টেপ বাই স্টেপ কৰি যাম আমাক কি দিছে ফাৰ্স্টত চোৱা বিশেষ সূত্ৰখিনি তোমালোকে লিখি লবা চোৱা যে বিশেষ সূত্ৰ সলিউশন বিশেষ সূত্ৰ মানে যিখিনি দিয়া আছে যে ABCD এটা চতুৰ্ভুজ ABCD এটা চতুৰ্ভুজ যাৰ AB BC CD আৰু D এৰ মধ্যবিন্দু ক্ৰমে AB এর মধ্যবিন্দু হল P BC এর মধ্যবিন্দু হল Q CD এর মধ্যবিন্দু হল R আৰু D এর মধ্যবিন্দু হল S হল ইয়াৰ পিছত আৰু এটা লিখি লবা যে AC ইয়াৰ কৰ্ণ ABCD চতুৰ্ভুজৰ ইয়াৰ কৰ্ণ আমাক দেখুৱাব লাগে তাৰপিছত তোমালোকে যিখিনি দেখুৱাব লাগে সেইখিনি পাতি লবা যে এক আমাক দেখুৱাব লাগে SR প্যাৰেলেল AC আৰু SR ইকুৱেল টু হাফ অফ AC সেকেন্ড আমাক কি দেখুৱাব লাগে PQ ইকুৱেল টু SR সেকেন্ড আমাক দেখুৱাব লাগে PQ ইকুৱেল টু SR আৰু থাৰ্ড আমাক দেখুৱাব লাগে PQ আৰু S এটা সামান্তৰিক PQ RS এটা সামান্তৰিক হল সোয়া আমি ফার্স্টত প্রমাণ করিম যে প্রমাণ এক নম্বৰ প্রমাণটো কৰিম চাবা আমাক কি কৈছে যে SR প্যাৰেলেল কি দেখুৱাব দিছে SR প্যাৰেলেল AC সোয়া এক নম্বৰ আমাক প্ৰমাণ কৰিব দিছে যে SR প্যাৰেলেল কি AC ঠিক আছে এতিয়া চাবা এতিয়া ত্ৰিভুজ চাবা যে আমি কি কৰিম ত্ৰিভুজ ADC লম আমি ত্ৰিভুজ এই ADC ত্ৰিভুজটো লম এই ADC ত্ৰিভুজটো লৈ AD যেটো বাহু আছে এটো S বিন্দু আৰু CD বাহুৰ মধ্যবিন্দু কি R বুজি পাইছা চাবা মই কৰি যাও তোমালোকে চাবা যে ত্ৰিভুজ ADC ৰ পৰা কি পোৱা যে S আৰু R ক্ৰমে S হল AD আৰু R হল CD বাহুৰ মধ্যবিন্দু হল এতিয়া যদি এনেকুৱা এটা ত্ৰিভুজৰ যদি কি কৰে যে বাহু যদি কি কৰে মধ্যবিন্দুৱে কটাকটি কৰে তেতিয়াহলে আমি কি দেখুৱাব পাৰিম যে SR যেটো আছে সেই SR টো এই ত্ৰিভুজটোৰ ডাঙৰ বাহুটোৰ কি হ'ব সমান্তৰাল হ'ব বুজি পাইছা নাই কি হ'ব SR প্যাৰেলেল কি হ'ব AC হ'ব আৰু আমি কি লিখিব পাৰিম যে এই SR যেটো আছে এই AC ৰ হাফ হ'ব বুজি পাইছা না এটা হেৰি আছে উপপাদ্য আছে গতিকে SR ইকুৱেল টু হাফ অফ কি AC SR টু কি AC ৰ হাফ গতিকে এটো দি দিবা এক নম্বৰ ঠিক আছে বুজি পাইছে চোৱা আমাক এক নম্বৰটো প্ৰমাণ হৈ গল প্ৰমাণ হোৱাৰ পিছত এটো এক নম্বৰ দি থৈ দিবা কাৰণ দুই নম্বৰত লাগিব গতিকে চোৱা আমাক এক নম্বৰ কি প্ৰমাণ কৰিব দিছিল SR প্যাৰেলেল AC বুজি পাইছা নাই নেক্সট আমাক কি কৈছে SR ইকুৱেল টু হাফ অফ AC হাফ অফ AC হ'ব অটোমেটিক হয় নহয় এতিয়া নেক্সট দুই নম্বৰ প্ৰমাণ কৰিম চিত্ৰটো লগে লগে এনেকৈ লৈ গৈছো যাতে তোমালোকৰ কনফিউজ নহয় ঠিক আছে
এটা চোৱা নেক্সট আমাক 2 নম্বৰ কি কৰিব দিছে যে PQ = SR লিখিলো লাগিলে এতে সৰুকে যে PQ = SR আমাৰ প্ৰমাণ কৰিব দিছে যে PQ আৰু SR আমাক প্ৰমাণ কৰিব দিছে ইয়াৰ কাৰণে আমি কি কৰিম যে ত্ৰিভুজ ABC টো আমি বাছনি কৰিম কোনটো ত্ৰিভুজ এই ত্ৰিভুজ ABC লিখিব যে ত্ৰিভুজ ABC ৰ ত্ৰিভুজ ABC ত P আৰু Q ক্ৰমে P কোনটো হল AB বাহুৰ ক্ৰমে AB আৰু Q বিন্দুটো কোনটো বাহুৰ মধ্যবিন্দু যে BC ৰ মধ্যবিন্দু ঠিক আছে এতেকে কি হ'ব সেই আগৰটো নিচিনাই কৰাচোন তোমালোকে যে PQ প্যাৰেলেল কি হ'ব AC যে PQ প্যাৰেলেল AC সমান্তৰাল AC PQ সমান্তৰাল AC আমি লিখিব পাৰো আৰু কি লিখিব পাৰিম যে AC ৰ হাফ হল PQ গতিকে PQ AC ৰ হাফ বুজি পাইছা এটো দি দিম কেই নম্বৰ 2 নম্বৰ গতিকে চোৱাচোন ষ্টুডেন্ট আমি 1 আৰু 2 ৰ পৰা কি পাও যে 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা পাও চোৱা 1 আৰু 2 ৰ পৰা আমি কি পাও ইফালে আছে হাফ অফ AC হিফালে আছে হাফ অফ AC আমি কি পাম যে ইফালে পাম SR আৰু একফালে পাম কি PQ গতিকে আমি কি লিখি দিম 1 আৰু 2 ৰ পৰা পাও SR = PQ অৰ্থাৎ আমাক 2 নম্বৰ যেটো প্ৰমাণ কৰিব দিছিল আমি 2 নম্বৰ পাই গলো ইয়াৰ পিছত নেক্সট ষ্টুডেন্ট চোৱা 3 নম্বৰ আমাক কি দিয়া আছে চোৱা 3 নম্বৰ আমাক প্ৰমাণ কৰিব দিছে যে চোৱা যে PQRS এটা সমান্তৰিক বুলি আমি প্ৰমাণ কৰিব লাগে কোনটো যে PQRS এই যেটো ভিতৰৰ হেৰি আছে অংশ এই অংশখিনিক আমি কি সমান্তৰিক বুলি প্ৰমাণ কৰিব লাগে এতিয়া চোৱা সমান্তৰিক হ'ব হলে কি কৰিব লাগিব ইয়াৰ বিপৰীত বাহুকেইজোৰ কি হ'ব লাগিব সমান আৰু সমান্তৰাল হ'ব লাগিব পাইছাই ন আগতে গতিকে আমি 3 নম্বৰ কি কৰিম যে যেহেতু আমি দেখুৱালো যে SR প্যাৰেলেল AC আৰু PQ প্যাৰেলেল AC যে আমি SR সমান্তৰাল AC দেখুৱালো যেহেতু SR সমান্তৰাল AC আৰু PQ সমান্তৰাল AC আমি দেখুৱালো এই মাত্ৰ হয় যদি এটোৰ সমান্তৰাল এটোৰ সমান্তৰাল এটো হয় আমি কি লিখিব পাৰিম এটোৰ সমান্তৰাল এটো হ'ব হয় নহয় তিনিটা সমান যেহেতু এতেকে কি হ'ব যে SR সমান্তৰাল PQ বুজি পাইছা আৰু এটা কি লিখিব পাৰো যে PQ সমান্তৰাল SR আৰু এটা আকৌ আৰু কি লিখিব পাৰো যে PQ সমান SR সমান বা সমান্তৰাল বুলি দেখুৱা পাৰা গতিকে PQ কাৰ সমান যে SR ৰ সমান বুজি পাইছা এতিয়া লিখিবা যে যেহেতু বিপৰীত বাহুবোৰ সমান যেহেতু বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল এতেকে যে PQRS এটা সমান্তৰিক বুজি পাইছা গতিকে আমাৰ 1 নম্বৰ সলিউশন হৈ গল এতিয়া সো ষ্টুডেন্ট 2 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে ABCD এটা ৰম্বাস AB BC CD আৰু চোৱা ফাৰ্স্টত আকি যাম পিছত গম পাব আমি আমাক কৈছে ABCD এটা কি ৰম্বাস গতিকে আমি ABCD এটা ৰম্বাস AB BC CD আৰু D এর মধ্যবিন্দু ক্ৰমে আচ্ছা AB BC CD আৰু AD এর মধ্যবিন্দু ক্ৰমে বা D এর প্রথমতে AB এর মধ্যবিন্দু হল P BC এর মধ্যবিন্দু হল Q CD এর মধ্যবিন্দু হল R তাৰপিছত S D এর মধ্যবিন্দু হল S হল এতিয়া আমি এই তিনিটা মধ্যবিন্দু কি কৰিম সংযোগ কৰি দিম হল আমাক কি কৰিব লাগে যে PQRS অৰ্থাৎ এই ভিতৰৰ মধ্যবিন্দু কেটা সংযোগ কৰি পোৱা যেটো চতুৰ্ভুজ হেতুক আমি কি বুলি প্ৰমাণ কৰিব লাগে আয়ত বুলি বুজি পাইছা এতিয়া চোৱা আয়ত দেখুৱাবলৈ আমি ফাৰ্স্টত কি কৰিব লাগিব চতুৰ্ভুজটো সমান্তৰিকত নিব লাগিব সমান্তৰিকত কাৰণ সমান্তৰিকৰ বিপৰীত বাহুবোৰ কি সমান আৰু সমান্তৰাল আমি জানো যে আয়ত এটাৰ কি বিপৰীত বাহুবোৰ কি সমান অৰ্থাৎ সমান্তৰিকৰ নিচিনা ইয়াৰ পিছত সমান্তৰিক নিয়াৰ পিছত আমি কি কৰিম যিকোনো কোণ এটা কি দেখুৱাই দিম 90 ডিগ্ৰী কোণ দেখুৱাই দিম কাৰণ আয়তৰ
আয়তৰ এটা কোণ কিমান 90 ডিগ্ৰী হল তোমালোকে কৰি গৈ থকা চাবা একদম ইজি হৈ যাব সো এতিয়া আমি কি কৰিম যে এনেকৈ লিখি লম যে বিশেষ সূত্ৰত লিখিবা যিখিনি দিয়া আছে সেইখিনি যে ABCD এটা ৰম্বাস যাৰ AB BC CD আৰু D এৰ মধ্যবিন্দু ক্ৰমে P Q R আৰু S দেখুৱাব লাগে PQRS এটা আয়ত হল এটা চোৱা আমি প্ৰমাণ কৰিব হলে ফাৰ্ষ্টত কি কৰিম A আৰু C টো সংযোগ কৰি লম তেতিয়া আমি কি কৰিম চাবা অঙ্কনত লিখিবা যে অঙ্কনত আমি কি কৰিছো যে AC সংযোগ কৰা হল এতিয়া নেক্সট লিখিবা যে প্ৰমাণ লিখিবা যে ত্ৰিভুজ ADC এই এক নম্বৰ আমি যেনেকৈ প্ৰমাণ কৰিছো ফাৰ্ষ্টত আমি কি কৰিম এটা সামান্তৰিকলৈ ৰূপান্তৰ কৰিম সামান্তৰিক দেখুৱাবলৈ আমি ফাৰ্ষ্টত কি কৰিব লাগিব এই বিপৰীত বাহু দুটা কি সমান বা আৰু সমান্তৰাল দেখাব লাগিব গতিকে আমি সেই আগৰ এক নম্বৰটো নিচিনা সেম কৰিম যে প্ৰমাণত কি কৰিম আমি ত্ৰিভুজ ADC সেই আগৰটো নিচিনা যে ত্ৰিভুজ ADCত S আৰু R চাইছানে এই আগৰ নিচিনা সেম S আৰু R ক্ৰমে S হল কাৰ মধ্যবিন্দু যে AD আৰু R হল কি DC ৰ মধ্যবিন্দু আৰু DC ৰ মধ্যবিন্দু হল গতিকে আমি কি দেখুৱাব পাৰো যে SR সমান্তৰাল কি দেখুৱাব পাৰো AC আৰু আমি কি দেখুৱাব পাৰো আৰু এটা বস্তু আমি কি দেখুৱাব পাৰো চোৱা চিত্ৰটো লৈ লৈছো তোমালোকৰ কাৰণে চোৱা আৰু এটা বস্তু তুমি কি দেখুৱাব পাৰা যে চোৱা যে ADC ত্ৰিভুজ ADC এই ত্ৰিভুজটোত এই ডাঙৰ ত্ৰিভুজটোত যে SR প্যাৰেলেল SR ৰ সমান্তৰাল কি AC গতিকে আৰু এটা বস্তু কি দেখুৱাব পাৰা যে SR হল AC ৰ চাবা যে SR হাফ অফ AC ৰ হাফ বুজি পাইছা কনসেপ্ট ক্লিয়াৰ হল আগৰটো নিচিনা গতিকে এটো এক নম্বৰ দিবা ঠিক আছে ইয়াৰ পিছত নেক্সট কি কৰিবা এটো ত্ৰিভুজ ললা এতিয়া এটো ত্ৰিভুজ লবা যে ত্ৰিভুজ আকৌ যে ত্ৰিভুজ ABC আকৌ ত্ৰিভুজ ABC কি পাবা যে P আৰু Q ত্ৰিভুজ ABC P আৰু Q ক্ৰমে P বিন্দুটো কি বাহুৰ মধ্যবিন্দু যে AB আৰু Q কিহৰ যে BC ৰ মধ্যবিন্দু হল গতিকে আমি ইয়াতে কি দেখুৱাব পাৰো যে PQ সমান্তৰাল AC আৰু কি দেখুৱাব পাৰো আৰু আমি কি দেখুৱাব পাৰো যে PQ equal to half of AC এটো আমি দি দিম 2 নম্বৰ বুজি পাইছা এতিয়া আমি 1 আৰু 2 ৰ পৰা কি পাও চাবা যে 1 আৰু 2 ৰ পৰা আমি পাও 1 আৰু 2 ৰ পৰা কি পাম চাবা যে ইফালে আছে হাফ অফ AC ইফালে আছে হাফ অফ AC গতিকে আমি কি পাম যে SR আমি কি পাম যে SR চোৱা ইফালে আছে প্যাৰেলেলটো ফাৰ্ষ্টত চোৱা যে সমান্তৰালটো ইফালে আছে AC ইফালে আছে AC গতিকে আমি কি পাম SR সমান্তৰাল PQ আমি দেখাব পাৰিম হল আৰু কি দেখাব পাৰিম চাবা যে ইফালৰ আমি যদি এই দুটা যদি এড কৰো এতিয়া এই দুটা এড কৰিলে আমি কি পাম যে ইফালে হাফ অফ AC আছে ইফালে হাফ অফ AC আছে গতিকে SR equal to PQ আমি দেখাব পাৰিম কি দেখাম SR equal to PQ গতিকে আমি সমান্তৰালও দেখালো চোৱা যে SR সমান্তৰাল PQ আৰু আমি কি দেখালো যে SR equal to PQ গতিকে আমি কি দেখাব পাৰো যে PQRS এটা কি সামান্তৰিক এতেকে লিখিবা এতেকে PQRS এটা
সামান্তৰিক এটা সামান্তৰিক হল এতিয়া চাবা আকৌ আমাক কুৱেশ্যনত দিয়া আছে এই ABCD যেটো ডাঙৰ চতুৰ্ভুজ আছে সেইটো কি এটা ৰম্বাস গতিকে তোমালোকে জানাই যে ৰম্বাসৰ বাহুবোৰ কি সমান থাকে হা গতিকে লিখিবা যে যেহেতু ABCD চতুৰ্ভুজটো এটা ৰম্বাস গতিকে আমি কি দেখাব পাৰো যে AB বাহুটো কাৰ সমান BC ৰ সমান গতিকে এতেকে যে AB = BC হল মানে এই বাহুটোৰ সমান এতিয়া চাবা এই AB ৰ আমি কি লৈ লম হাফ এটা লৈ লম চাবা আমি যদি AB ৰ যদি হাফ লও যে হাফ অফ AB = হাফ অফ BC এতিয়া চোৱা হাফ অফ AB ৰ আধা কি হ'ব যে PB = BC ৰ হাফ কি হ'ব যে BQ বুজি পাইছা এতিয়া আমি কি কৰিছো এই কোণবিলাকক এটা নামকৰণ কৰি দিলো এই নাম এইটোৰ নাম দিলো 1 এইটোৰ নাম দিলো 2 তেতিয়া হলে আমাৰ সহজ হয় এইটোৰ দিলো 3 এইটো হল 4 বুজি পাইছা নাই গতিকে চাবা PB কি দিছো আমি PB = BQ এতিয়া চোৱা P ৰ নাম আমি কি দিছো PB ৰ নাম কি দিছো এটো নাম দিছো এংগল 2 তাৰপিছত BQ ইয়াৰ নাম কি দিছো এংগল চোৱা যে PB এতিয়া চাবা PB বাহুৰ PB আৰু BQ আমি কি সমান দেখালো এতিয়া তোমালোকে এটা উপপাদ্য পাইছিলা যে সমান বাহুৰ বিপৰীত কোণবিলাক কি থাকে সমান থাকে গতিকে PB ৰ বিপৰীত কোণ কোনটো যে এংগল 3 আৰু BQ ৰ বিপৰীত কোণ কোনটো যে এংগল 2 গতিকে এংগল 3 = এংগল 2 এটো আমি 3 নম্বৰ সমীকৰণ বুলি দি দিম বুজি পাইছে আৰু এটো আমি স্পেসিফিকলি ত্ৰিভুজ PBQ ত পাইছো হল 3 নম্বৰ সমীকৰণত আমি এংগল 2 আৰু এংগল 3 সমান দেখুৱালো আমি এংগল 2 আৰু এংগল 3 সমান দেখুৱালো এতিয়া আমি ট্ৰাই কৰিম এংগল 1 আৰু এংগল 4 সমান কৰিবলৈ চাবা পিছত লাষ্টত চাবা কিয় এইকেটা আমি প্ৰমাণ কৰিব বিচাৰি আছিলো চাবা এতিয়া আমি এংগল 1 আৰু এংগল 4 যদি সমান দেখুৱাব খোজো তেতিয়ালে কোন দুটা ত্ৰিভুজ লাগিব যে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ গতিকে লিখিবা যে ত্ৰিভুজ APS আৰু ত্ৰিভুজ RQC ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাও ধ্যান দিয়া এই দুটা ত্ৰিভুজৰ পৰা আমি পাও যে আমি পাও চোৱা যে P আৰু Q কি চাবা আমি কি পাম যে AP = আমি কি লিখিম AP = CQ আমি লিখিব পাৰিম কিয় কাৰণ এই P2 হল AB বাহুৰ মধ্যবিন্দু আৰু Q2 হল কি BC বাহুৰ মধ্যবিন্দু এতে লিখি দিবা যে যেহেতু P আৰু Q ক্ৰমে AB আৰু BC বাহুৰ মধ্যবিন্দু কি মধ্যবিন্দু হল ইয়াৰ পিছত নেক্সট কি লিখিব পাৰা তুমি যে AS = কি লিখিব পাৰা CR লিখিব পাৰা AS = CR কাৰণ চোৱা যে AS = CR কিয় লিখিব পাৰা যে যেহেতু S আৰু R ক্ৰমে AD আৰু CD ৰ মধ্যবিন্দু বুজি পাইছা ইয়াৰ পিছত আৰু এটা বস্তু কি লিখিব পাৰা যে SP = RQ কি লিখিব পাৰা যে SP = RQ কাৰণ কিয় আমি এটো যে PQRS অলৰেডি আমি সামান্তৰিক বুলি প্ৰমাণ কৰিছো আৰু সামান্তৰিকৰ বিপৰীত বাহুবোৰ কি থাকে সমান থাকে লিখিবা যে যেহেতু PQRS এটা সামান্তৰিক হল গতিকে আমি কি দেখুৱাব পাৰো এইখিনিৰ পৰা চাবা যে ত্ৰিভুজ এতেকে ত্ৰিভুজ APS সৰ্বাংগ সম ত্ৰিভুজ RQC কি শৰ্তমতে যে বাহু শৰ্তমতে হল এটা যাবা যেহেতু ত্ৰিভুজ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি সৰ্বাংগ সম দেখুৱালো গতিকে আমি এই কোণটোৰ কি সমান দেখুৱাব পাৰো কাৰণ
সৰ্বাংগসম ত্ৰিভুজৰ প্ৰত্যেকটা বাহু প্ৰত্যেকটো কোণ কি সমান থাকে গতিকে আমি কি লিখিম যে এংগল 1 ইকুৱেল টু এংগল 4 এতেকে এংগল 1 ইকুৱেল টু এংগল 4 কিহৰ কাৰণে পালো এংগল 4 কাৰণ সিপিসিটিৰ শৰ্তমতে বুজি পাইছা এতিয়া চোৱা এই এংগল 1 আৰু এংগল 4 ক আমি টাৰ্গেট কৰিম চাবা আমি এইটো সমতলত এংগল 1 ক আৰু এংগল 4 ক লৈ আমি হেৰি কৰিম আগুৱাম চাবা এংগল 1 এংগল 2 আৰু এই কোণটো এই গোটেইখিনি কোণ কিমান 180 ডিগ্ৰী হয় নহয় গতিকে আমি কি লিখিম যে এতিয়া যে এংগল 1 প্লাস এংগল কি SPQ মোৰ লগে কৈ যোৱা যে এংগল SPQ প্লাস এপিছত কি এংগল QPB এটোৰ মানে কি 2 নাম কি দিছিলো 2 গতিকে এংগল 2 গোটেই কিটাৰ মান কিমান 180 ডিগ্ৰী বুজি পাইছা এটো ইয়াৰ পিছত আৰু এটা বস্তু মই কি কৈছিলো টাৰ্গেট কৰিবা সাৰিক টাৰ্গেট কৰাৰ পিছত সাৰিক কি কৰিবা এক্সাক্ট লিখি যাবা এটা চাবা যে এংগল 4 প্লাস এংগল এটা এই কোণটো কি লিখিবা এই গোটেইখিনি 180 ডিগ্ৰী যেহেতু এতিয়া আমি a2 প্লাস কৰিলো এতিয়া a2 প্লাস কৰিম গতিকে RQP এংগল RQP প্লাস এংগল এটো কি 3 ইকুৱেল টু কিমান 180 ডিগ্ৰী বুজি পাইছা হল এতিয়া চোৱা এটুক তুমি নাম দিবা 4 এটুক তুমি নাম দিবা 5 সমীকৰণ আচ্ছা এটুক দিবা 4 অলৰেডি আমাৰ তিনিটা হৈছিল এটুক দিবা 5 এটুক দিবা 6 গতিকে চাবা আমি 5 আৰু 6 ৰ পৰা কি পাও লিখিবা যে 5 আৰু 6 ৰ পৰা পাও 5 and 6 ৰ পৰা আমি পাও কি পাও যে এংগল ইফালে তো 180 ডিগ্ৰী আছে গতিকে ইফালৰটো কটাকটি যাব গতিকে ইফালৰটো লিখিবা যে এংগল 1 প্লাস এংগল SPQ প্লাস এংগল 2 ইকুৱেল টু এংগল 4 প্লাস এংগল RQP প্লাস এংগল 3 বুজি পাইছা এটা চাবা কি যে মই কৈছিলো নাম কিয় ধৰিলো এতিয়া বুজি পাবা এতিয়া চোৱা এংগল 1 কি লিখিছো যে এংগল 1 চাবা যে এংগল 1 ৰ সমান কি এংগল 4 গতিকে এংগল 1 ৰ খলনি আমি কি লিখিব পাৰিম যে এংগল 4 প্লাস এংগল SPQ প্লাস এতিয়া চাবা এংগল 2 কি দিয়া আছে এংগল 2 সো এটা 3 নম্বৰ সমীকৰণত মই তোমালোকক প্ৰমাণ কৰাই দেখাইছিলো যে এংগল 3 ৰ খলনি আমি এংগল 2 লিখিব পাৰো অৰ্থাৎ এংগল 2 আৰু এংগল 3 সমান গতিকে আমি কি লিখিব পাৰিম এংগল 2 ৰ খলনি এংগল 3 লিখিব পাৰিম ইকুৱেল টু ইফালৰ কিটা সেম ৰাখি দিম যে এংগল 4 প্লাস এংগল RQP প্লাস এংগল 3 ৰ খলনি আমি কি লিখিব পাৰো এংগল 3 ৰ খলনি আমি আচ্ছা এংগল 3 ৰাখি দিম এটা সোৱা বাওফালে এংগল 4 সোফালৰ এংগল 4 বাওফালৰ এংগল 3 সোফালৰ এংগল 3 গতিকে আমি কি লিখিব পাৰিম যে এংগল SPQ ইকুৱেল টু এংগল RQP হল এখিনি লোকে বুজি পাইছা এতিয়া সোৱা এটো আমি কি সমান দেখলো এটো দি দিবা 7 নম্বৰ সমীকৰণ বুলি হল চাবা এতিয়া চাবা আয়ত এটাৰ কি এতিয়া এটা কোণ 90 ডিগ্ৰী থাকে গতিকে আমি দুটা কোণ লম যে এংগল SPQ ঠিক আছে এংগল SPQ প্লাস এংগল PQR দুইটা কোণৰ মান কিমান 180 ডিগ্ৰী বুলি আমি ধৰিব পাৰো এটা চোৱা SPQ ৰ খলনি তুমি কি লিখিব পাৰা যে RQP গতিকে SPQ ৰ জায়গাত মই লিখিম যে RQP প্লাস এংগল PQR ইকুৱেল টু কিমান 180 ডিগ্ৰী কিহৰ পৰা যে যেহেতু এংগল SPQ ইকুৱেল টু এংগল RQP সমান গতিকে আমি সমান কোণৰ সমান হেৰি লৈছো এতিয়া চোৱা RPQ কেইটা আছে দুটা গতিকে এতে লিখিবা 2 ইনটু এংগল RQP ইকুৱেল টু কিমান 180 ডিগ্ৰী RQP বা PQR একেটাই আমি মাজৰটোহে কোণ হিচাপে ধৰো বুজি পাইছা এটো আকৌ কনফিউজ নহবা এটা চোৱা এংগল ইমপ্লাইজ ইফালে 2 পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হৈ যাব গতিকে RQP ইকুৱেল টু 180/2 গতিকে 2 এ 180 কেবাৰ 90 বাৰ গতিকে এংগল RQP কিমান 90 ডিগ্ৰী অৰ্থাৎ চোৱা যে RQP অৰ্থাৎ এই কিউ কোণটো আমি কি বুলি প্ৰমাণ দেখুৱালো 90 ডিগ্ৰী অৰ্থাৎ আয়ত এটাৰ কি যদি আমি এটা কোণ যদি 90 ডিগ্ৰী দেখুৱাব পাৰো তেতিয়া কি হৈ যাব এটা আয়ত হৈ যাব গতিকে আমি কি লিখি কি প্ৰমাণ কৰিব পাৰো যে এতেকে PQRS এটা কি আয়ত এটা আয়ত
এতে যে তোমালোকক 180 ডিগ্ৰী যে লিখাইছো ইয়াতে লিখিব পাৰা যে ত্ৰিভুজৰ একেফালে থকা কোণ যে ত্ৰিভুজৰ একেফালে থকা কোণ হল বুজি পাইছা একদম গতিকে এইটো লিখি লোৱা এটা আয়ত এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে ABCD এটা আয়ত 3 নম্বৰ সমাধান ABCD এটা আয়ত গতিকে আমি ABCD এটা আয়ত আঁকিলম ABCD ABCD এটা আয়ত PQRS ক্ৰমে AB ৰ হেৰি কি P BC ৰ মধ্যবিন্দু হল Q CD ৰ মধ্যবিন্দু হল R আৰু AD ৰ মধ্যবিন্দু হল S আমাক দেখাব লাগে যে PQRS টো কি এটা ৰম্বাস আমি এইকিটা মধ্যবিন্দু কিটা সংযোগ কৰিলো হল এতিয়া আমাক প্ৰমাণ কৰিব লাগে যে PQRS অৰ্থাৎ আমি নতুনকে যেটো চতুৰ্ভুজ মানে বৰ্গ মানে কি আয়তটোৰ যিখিনি কৰ্ণৰ সংযোগ কৰি যেটো চতুৰ্ভুজ পাইছো হেতু আমাক কি ৰম্বাস বুলি প্ৰমাণ কৰিব লাগে বুজি পাইছা ৰম্বাস মানে কি ৰম্বাসৰ প্ৰত্যেকটা বাহু কি সমান থাকিব আমি প্ৰত্যেকটো বাহু কি দেখুৱাম সমান দেখুৱাম চাবা বিশেষ সূত্ৰত লিখিবা যে বিশেষ সূত্ৰত লিখিবা যে ABCD আয়তৰ AB BC CD AD বাহুৰ মধ্যমা ক্ৰমে মধ্যমা বা মধ্যবিন্দু ক্ৰমে PQRS হল দেখুৱাব লাগে যে PQRS চতুৰ্ভুজটো এটা ৰম্বাস হল চোৱা আমি ফাৰ্ষ্টত কি কৰিম যে অঙ্কন কৰিলম যে AC টো আমি সংযোগ কৰিলম লিখিবা যে অঙ্কন AC সংযোগ কৰা হল চোৱা আমি ফাৰ্ষ্টত কি কৰিম PQRS যদি আমি ৰম্বাস দেখুৱাব খুজো আমি ফাৰ্ষ্ট কি কৰিম PQRS এটা সামান্তৰিকলৈ ৰূপান্তৰ কৰিলম সামান্তৰিক দেখুৱাৰ পিছত আমি কি কৰিব পাৰিম যে AD = BC দেখুৱাব পাৰিম এনেকে দেখুৱাই ইয়াৰ পিছত আমি কি কৰিম যে APS আমি কি কৰিম APS এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজ PBQ এইটো ত্ৰিভুজ এইটো PBQ এই দুটা ত্ৰিভুজ আমি সৰ্বাংগসম দেখুৱাই ইয়াৰ পৰা আমি কি কৰিম AS আৰু BQ বা PS আৰু PQ এই বাহু দুটা আমি সমান দেখুৱাম যে PS আৰু PQ বাহু দুটা আমি সৰ্বাংগসম দেখুৱাম কিহেৰে এই দুটা ত্ৰিভুজ সৰ্বাংগসম দেখুৱাই বুজি পাইছা কৰি গৈ থকা পিছত গম পাবা এতিয়া আমি কৰিম প্ৰমাণ চোৱা চিত্ৰটো তোমালোকৰ কাৰণে ইয়াতে মই আঁকি লৈ লৈছো আঁকি লৈ গৈ থাকিম তেতিয়া তোমালোকৰ কাৰণে সহজ হ'ব ইয়াৰ চিত্ৰটো চাবা আৰু আইডিয়া কৰি থাকিবা চোৱা প্ৰমাণ আমি এটা ৰম্বাস তোমালোকে এটা লাগিলে লিখি লবা যে ৰম্বাস প্ৰমাণ কৰিব লাগে কি PQRS ঠিক আছে এতিয়া চোৱা ফাৰ্ষ্ট আমি কি কৰিম ত্ৰিভুজ ADC লম কি লম ত্ৰিভুজ এটো আমি সংযোগ কৰি দিও ত্ৰিভুজ ADC এটো ত্ৰিভুজৰ পৰা আমি লম যে ত্ৰিভুজ ADC S আৰু R ক্ৰমে S টু কাৰ যে AD আৰু R টু কাৰ যে DC আৰু DC ৰ কি মধ্যবিন্দু DC ৰ মধ্যবিন্দু গতিকে আমি কি লিখিব পাৰিম যে SR সমান্তৰাল কি দিম যে SC আৰু আমি কি দেখুৱাব পাৰিম এই ঠিক এক নম্বৰটো নিচিনা যে SR = হাফ অফ AC এইখিনিলৈকে বুজি পাইছা এটো আমি দি দিম এক নম্বৰ হল নেক্সট আমি কি দেখুৱাব পাৰিম যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABC আমি কি দেখুৱাব পাৰিম এটো নিচিনা সেম যে P আৰু Q ক্ৰমে
এ বি আৰু বি চিৰ মধ্যবিন্দু এ বি আৰু বি চিৰ মধ্যবিন্দু গতিকে আমি কি লিখিব পাৰিম চোৱা যে পি কিউ সমান্তৰাল এ চি আৰু পি কিউ ইকুৱেল টু হাফ অফ এ চি এইটো আমি দি দিম 2 নম্বৰ বুজি পাইছা এতিয়া চাবা 1 আৰু 2 ৰ পৰা আমি পাওঁ 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা কি পাম ইফালে আমি ফাৰ্ষ্টত কি কৰিম সমান্তৰালটো হেৰি কৰি লম যে ইফালে এছ আৰ প্যাৰেলাল এসি ইফালে পি কিউ প্যাৰেলাল এসি গতিকে ইফালে এসি এসি আছে গতিকে আমি কি দেখিব পাৰিম এছ আৰ প্যাৰেলাল পি কিউ আৰু ইফালে চোৱা এছ আৰ ইকুৱেল টু হাফ অফ এসি ইফালে পি কিউ ইকুৱেল টু হাফ অফ এসি গতিকে আমি এইটো কাটি দিব পাৰিম ইফালে এছ আৰ ইকুৱেল টু পি কিউ আমি দেখিব পাৰিম গতিকে চোৱা আমি কি পাইছো যে এছ আৰ প্যাৰেলাল পি কিউ আৰু কি পাইছো এছ আৰ ইকুৱেল টু পি কিউ গতিকে আমি কি দেখিব পাৰো যে পি কিউ আৰ এছ এটা কি সমান্তৰিক বুজি পাইছা না নাই যে যেহেতু বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল যেহেতু বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল গতিকে পি কিউ আৰ এছ এটা কি এটা সমান্তৰিক গতিকে সমান্তৰিকৰ বিপৰীত বাহুবোৰ আমি কি দেখাব পাৰো সমান দেখাব পাৰো গতিকে আমি কি দেখাই দিম যে এ ডি ইকুৱেল টু বি চি বুজি পাইছা না নাই এই এ ডি ইকুৱেল টু বি চি হৈ গ'ল আমাৰ এতিয়া চোৱা এ ডিৰ আমি কি ল'ম আকৌ হাফ ল'ম হাফ অফ এ ডি ইকুৱেল টু হাফ অফ বি চি অৰ্থাৎ চোৱা যে এ ডিৰ হাফ কি যে এ এছ ইকুৱেল টু বি চিৰ হাফ কি যে বি কিউ গতিকে এইটোক আমি দি দিম 3 নম্বৰ সমীকৰণ বুলি বুজি পাইছা এতিয়া চাবা আমি কি কৰিম নেক্সট আমি ত্ৰিভুজ এ পি এছ ত্ৰিভুজ কি কৈছো যে ত্ৰিভুজ এ পি এছ ল'ম আৰু কি কৈছিলো যে ত্ৰিভুজ পি বি কিউ ল'ম লৈ আমি কি কৰিম পি এছ আৰু পি কিউ বাহু দুটা সমান দেখুৱাম এতিয়া চাবা যে এতিয়া ত্ৰিভুজ এ পি এছ আৰু ত্ৰিভুজ পি বি কিউৰ পৰা কি পাম চাবা যে আমি কি চৰ্ত পাম যে এ এছ ইকুৱেল টু বি কিউ ক'ৰ পৰা পাম এইটো 3 নম্বৰ সমীকৰণৰ পৰা যে এ এছ ইকুৱেল টু বি কিউ 3ৰ পৰা সেইটো কাৰণে অংক ষ্টেপ বাই ষ্টেপ বুজি যাব লাগে হল এ এছ ইকুৱেল টু বি কিউ নেক্সট তুমি কি কৰিব পাৰা আৰু এটা বস্তু কি দেখাব পাৰা যে এ পি ইকুৱেল টু বি পি কি দেখাব পাৰা যে বি পি ইকুৱেল টু এ পি বা এ পি ইকুৱেল টু বি পি কিয় কাৰণ পি হ'ল এ বিৰ মধ্যবিন্দু হল আৰু এটা বস্তু কি দেখাব পাৰা যে এংগল এছ এ পি ইকুৱেল টু বি কিউ বি পি কিয় কাৰণ এইটো এংগল এ আৰু এংগল বি কোনটো কি 90 ডিগ্ৰী গতিকে আমি কি দেখাব পাৰো চাবা যে এংগল এছ এ পি ইকুৱেল টু এংগল কিউ বি পি কিয় কাৰণ কি প্ৰতিটো কোণে 90 ডিগ্ৰী প্ৰতিটো কোণ 90 ডিগ্ৰী বা সমকোণ হল এতেকে আমি কি দেখাব পাৰো চাবা যে ত্ৰিভুজ দুটা কি সৰ্বাংগসম অৰ্থাৎ আমি লিখিব পাৰিম এতেকে ত্ৰিভুজ এ পি এছ সৰ্বাংগসম ত্ৰিভুজ পি বি কিউ কি শৰ্তমতে যে সাইড এংগল সাইড অৰ্থাৎ বাহু শৰ্তমতে আমি ত্ৰিভুজ দুটা সৰ্বাংগসম দেখাব পাৰো সো ত্ৰিভুজ দুটা আমি সৰ্বাংগসম দেখাবলে মানে কি ত্ৰিভুজৰ প্ৰত্যেকটা অংশ কি সমান হ'ব গতিকে আমি কি লিখিব পাৰিম যে পি এছ বাহুটো পি কিউৰ সমান কি শৰ্তমতে যে সিপিসিটিৰ শৰ্তমতে হল গতিকে আমি কি দেখাব পাৰো যে এতেকে পি কিউ আৰ এছ সমান্তৰিকৰ সন্নিহিত বাহুবোৰ কি সমান অৰ্থাৎ আমি কি দেখাব পাৰো যে পি কিউ আৰ এছ এটা ৰম্বাস আমাৰ প্ৰমাণ হৈ গল 3 নম্বৰ কোৱেশ্চনৰ সলিউশন হল বুজি পাইছা এতিয়া চোৱা 4 কোৱেশ্চন কি দিছে আমাক যে এবিসিডি এটা ট্ৰেপিজিয়াম ইয়াৰ এ বি সমান্তৰাল ডিসি
এ বি বাহুটো ডি চিৰ সমান্তৰাল আৰু বি ডি এডাল কৰ্ণ আৰু ই বিন্দুটো এ ডিৰ মধ্যবিন্দু ই বিন্দুটো কি এ ডিৰ মধ্যবিন্দু তাৰপিছত কি কৈছে ই বিন্দুৰে যোৱা এ বিৰ সমান্তৰালকৈ কি এ বিৰ সমান্তৰালকৈ অঁকা ৰেখাডালে বি চিক কি কৰিছে এফ বিন্দুত ছেদ কৰিছে বি চিক এফ বিন্দুত আৰু এ ডিক কি ই বিন্দুত আমাক দেখুৱাব লাগে যে এফ বিন্দুটো কি বি চিৰ মধ্যবিন্দু বুলি আমি প্ৰমাণ কৰিব লাগে চোৱা ফাৰ্ষ্ট আমি কি কৰিম যে ত্ৰিভুজ ডি চি বিৰ মধ্যবিন্দু আৰু কি কৰিম যে এই বিন্দুটোৰ নাম দিম আমি এফ এম গতিকে আমি কি কৰিম যে এম এফ পেৰেলেল চি ডি বুলি আমি যেতিয়া দেখুৱাম এম এফ পেৰেলেল চি ডি দেখুৱাম তেতিয়া আমি কি কৰিব পাৰিম যে এফ হ'ল কি বি চিৰ মধ্যবিন্দু চাবা আমি কেনেকৈ কৰি আছোঁ যে দিয়া আছে যে এ বি চি ডি এটা দিয়া আছে এ বি চি ডি এটা ট্ৰেপেজিয়াম আৰু য'ত কি কৈছে এ ডি পেৰেলেল য'ত কি কৈছে যে এ বি কি কৈছে এ বি পেৰেলেল ডি চি য'ত এ বি সমান্তৰাল ডি চি হা আৰু কি কৈছে যে বি ডি কৰ্ণ আৰু দুবাৰ নিলিখিবা ইয়াতে কমা দিবা আৰু ই হ'ল আৰু ই এ ডিৰ মধ্যবিন্দু আৰু কি কৈছে আমাক যে ই এফ পেৰেলেল এ বি ঠিক আছে আমি প্ৰমাণ কৰিব লাগে যে এফ হ'ল বি চিৰ মধ্যবিন্দু বুলি আমি প্ৰমাণ কৰিব লাগে বি চিৰ মধ্যবিন্দু হ'ল এতিয়া চোৱা প্ৰমাণ আমি কেনেকৈ প্ৰমাণ কৰিম আমি কি কৰিম যে ডি বি যিটো বিন্দুত কাটিছে সেই বিন্দুটো আমি এম বুলি ধৰি ল'ম যে ধৰা হ'ল ডি বি এ ই এফক এম বিন্দুত কাটিছে এতিয়া চাবা যে ত্ৰিভুজ এ ডি বিত চাবা যে এতিয়া ত্ৰিভুজ এ ডি বিত ই হ'ল এ ডিৰ মধ্যবিন্দু কি এ ডিৰ মধ্যবিন্দু আৰু আমি কি লিখিব পাৰিম চাবা যে ই এম সমান্তৰাল কি এ বি আৰু ই এম সমান্তৰাল এ বি হ'ল তাৰপিছত চোৱা আকৌ এম কি ডি বিৰ মধ্যবিন্দু এম হ'ল ডি বিৰ মধ্যবিন্দু গতিকে আমি কি লিখিব পাৰিম যে এটাকে ই এম লম্ব এ বি আৰু আমি কি লিখিব পাৰোঁ যে এ বি সমান্তৰাল চি ডি ই এম সমান্তৰাল এ বি আৰু এ বি সমান্তৰাল চি ডি হ'ল এইখিনি বুজি পাইছে এটাকে আমি কি লিখিব পাৰোঁ চাবা যে ই এমটো যদি এ বিৰ সমান্তৰাল হয় আৰু এ বিটো যদি চি ডিৰ সমান্তৰাল হয় আমি কি লিখিব পাৰিম যে ই এফটো চি ডিৰ সমান্তৰাল বুলি আমি লিখিব পাৰিম এটাকে ই এফ সমান্তৰাল চি ডি এইখিনি বুজি পাইছে এতিয়া চাবা এতিয়া আকৌ আমি কি কৰিম চিত্ৰটো ইয়াতে লৈ লৈছোঁ যাতে তোমালোকৰ সুবিধা হয় চাবা যে এতিয়া আকৌ
আকৌ কি কৰিম ত্ৰিভুজ DBC ল'ম এতিয়া আমি কি ল'ম এতিয়া DBC আগতে এইটো ত্ৰিভুজ লৈছিলোঁ এতিয়া কি ল'ম এইটো ত্ৰিভুজ যে ত্ৰিভুজ DBCৰ পৰা হা এইটো লাগিলে আৰু এবাৰ দেখি লোৱা নহ'লে ক'বা যে ধৰিব নোৱাৰি চাইছা এতিয়া হ'ল DBC ত্ৰিভুজ DBCৰ পৰা কি পাম আমি যে M বিন্দুটো কি M হ'ল DBৰ মধ্যবিন্দু DBৰ মধ্যবিন্দু আৰু কি MF কিহৰ সমান্তৰাল CDৰ সমান্তৰাল আৰু MF সমান্তৰাল CD বুজি পাইছে গতিকে আমি কি দেখুৱাব পাৰো এইখিনিৰ পৰা চাবা গতিকে আমি কি দেখুৱাব পাৰো যে F হ'ল BCৰ মধ্যবিন্দু বুজি পাইছা না আমি ইফালেও কি কৰিলো এটো সমান্তৰাল CD দেখুৱালো আৰু ইয়াতো কি দেখুৱালো যে EF সমান্তৰাল CD গতিকে ইয়াৰ পৰা আমি কি পাও যে F হ'ল কি BCৰ মধ্যবিন্দু হল 5 নম্বৰ কোৱেশ্চনটো সোৱা কি কৈছে যে ABCD সমান্তৰিকৰ E আৰু F বিন্দু দুটা ক্ৰমে AB আৰু CD বাহুৰ মধ্যবিন্দু E2 হ'ল E হ'ল AB বাহুৰ মধ্যবিন্দু আৰু F হ'ল CD বাহুৰ মধ্যবিন্দু আমাক দেখুৱাব লাগে যে কি AF আৰু EC ৰেখাখণ্ড কি কৰিছে BD কৰ্ণক সমানে ত্ৰিখণ্ডিত কৰে আমাক দেখুৱাব লাগে যে এই DP PQ আৰু QB এটো সমান অংশত ভাগ কৰে বুলি আমাক ত্ৰিখণ্ডিত কৰে বুলি আমাক প্ৰমাণ কৰিব লাগে বুজি পাইছা ফাৰ্স্ট আমি কি কৰিম এই যেটো চতুৰ্ভুজ আছে এই চতুৰ্ভুজটো কি কৰিম এটা সামান্তৰিকলৈ ৰূপান্তৰিত কৰিম সামান্তৰিক কৰাৰ পিছত আমি কি কৰিম এই ত্ৰিভুজটো লম এই ত্ৰিভুজটো লোৱাৰ পিছত এই বাহু দুটা আমি সমান দেখুৱাম ইয়াৰ পিছত নেক্সট আমি আৰু এটা কি কৰিম যে এই ত্ৰিভুজটো লম নেক্সট আমাৰ টাৰ্গেট হ'ব এই ত্ৰিভুজটো লৈ এই বাহু দুটা আমি সমান দেখুৱাই আমি কি কৰি দিম যে DP PQ আৰু QB বুলি আমি এনেকৈ ত্ৰিখণ্ডিত কৰিছে বুলি আমি প্ৰমাণ কৰি দিম বুজি পাইছা এতিয়া চোৱা আমাক যিখিনি দিয়া আছে আমি সেইখিনি লিখিম যে ABCD সমান্তৰিকৰ E আৰু F বিন্দুই E আৰু F বিন্দু দুটা ক্ৰমে E হ'ল AB আৰু F হ'ল CD বাহুৰ মধ্যবিন্দু CD বাহুৰ কি মধ্যবিন্দু দেখুৱাব লাগে যে AF আৰু CE AF আৰু EC ৰেখাখণ্ডই কি BD কৰ্ণক ত্ৰিখণ্ডিত কৰে তিনিটা খণ্ডত ভাগ কৰে BD কৰ্ণক সমানে ত্ৰিখণ্ডিত কৰে বুজি পাইছা এতিয়া আমি প্ৰমাণ কৰিম প্ৰমাণত চাবা যে আমাক যেহেতু এই চতুৰ্ভুজটোকে এটা সামান্তৰিক বুলি কৈছে ABCD এটা সামান্তৰিক গতিকে আমি কি লিখিব পাৰিম যে সোৱা প্ৰমাণত লিখিবা যে AB সমান্তৰাল কি CD কিয় হৈছে AB সমান্তৰাল CD যেহেতু ABCD এটা সামান্তৰিক কি সামান্তৰিক ঠিক আছে ইয়াৰ পিছত আমি আৰু এটা বস্তু কি লিখিব পাৰো চাবা যদি AB সমান্তৰাল CD লিখিব পাৰো গতিকে AB ৰ মধ্যবিন্দু কি E আৰু CD ৰ মধ্যবিন্দু কি F গতিকে আমি কি লিখিব পাৰো যে AE সমান্তৰাল CF বুলি আমি লিখিব পাৰো AE সমান্তৰাল CF বুলি আমি লিখিব পাৰো আকৌ চাবা আকৌ আমি কি লিখিব পাৰো যে AB সমান্তৰাল CD AB সমান CD বুলি আমি লিখিব পাৰো ন কাৰণ যেহেতু ABCD এটা কি সামান্তৰিক কাৰণ সামান্তৰিকৰ বিপৰীত বাহুবোৰ কি থাকে সমান আৰু সমান্তৰাল থাকে যেহেতু ABCD এটো কি লিখিলো কাৰণ ABCD সমান্তৰিকৰ বিপৰীত বাহু ABCD সমান্তৰিকৰ কি বিপৰীত বাহু ABCD সমান্তৰিকৰ বিপৰীত বাহু এতিয়া চাবা এই AB ৰ যদি আমি হাফ লও এটা হাফ যদি এটা দুইফালে পূৰণ কৰি দিও এতিয়া চাবা সোৱা চিত্ৰটো তোমালোকৰ কাৰণে মই ইয়াতে ধুনিয়াকৈ আকৌ হেৰি কৰি আনিছো সোৱা এতিয়া চাবা যে AB ৰ হাফ তুমি কি লিখিব পাৰা যে AE AB ৰ হাফ কি লিখিব পাৰা যে AE আৰু হিফালে CD ৰ হাফ তুমি কি লিখিব পাৰা যে EC CD ৰ হাফ তুমি কি লিখিব পাৰা যে FC কি লিখিব পাৰা FC বা CF CD ৰ হাফ হল এখিনিলৈকে বুজি পাইছা এতিয়া চোৱা
ইয়াৰ পিছত আকৌ তুমি এটা বস্তু ক'ব পাৰা যে এ ই যেহেতু চাবা যে যেহেতু কি কৈছো আমি যে যেহেতু এ ই সমান্তৰাল চি এফ আমি ওপৰত এয়া প্ৰমাণ কৰিছোই এ ই সমান্তৰাল চি এফ গতিকে আৰু 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 এটা বস্তু কি দি আছে আমাক যে আৰু আমি কি লিখিব পাৰো যে এ ই সমান চি এফ চোৱা যে এ ই সমান্তৰাল চি এফ আৰু ইয়াতে দেখুৱালো এ ই সমান চি এফ গতিকে কি এই যেটো চতুৰ্ভুজ আছে এই চতুৰ্ভুজটো কি হ'ল আমাৰ এটা সামান্তৰিক হ'ল কাৰণ সামান্তৰিকত বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল গতিকে আমি কি লিখিব পাৰিম এতেকে এ ই চি এফ এটা কি সামান্তৰিক এ ই চি এফ এটা সামান্তৰিক হল এতেকে কি লিখিব পাৰা যে এ এফ সমান্তৰাল ই চি গতিকে এইটো যদি সামান্তৰিক হয় কাৰণ এই বাহু দুটা সমান আৰু সমান্তৰাল গতিকে এই বাহু দুটাও সমান আৰু সমান্তৰাল হ'ব নহয় গতিকে কি লিখিলো যে এ এফ সমান্তৰাল ই চি এইখিনিলৈকে বুজি পাইছা এতিয়া চাবা মই আগৰ তোমালোকক যে কৈছিলো আমি এটো ত্ৰিখণ্ডিত হ'ল বুলি তিনিটা খণ্ডত সমান সমান খণ্ডত ভাগ হ'ল বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি কি কৰিম এই ত্ৰিভুজটো ইউজ কৰিম এই ত্ৰিভুজটো ইউজ কৰিলে কি হ'ব এই কৰ্ণ দুটা পৰি যাব গতিকে আমি কি লিখিম যে চোৱা এতিয়া ত্ৰিভুজ ডি কিউ চিৰ পৰা কি পোৱা চাবা কি কৰিছো এই ত্ৰিভুজটো লৈছো এই ত্ৰিভুজটো ইয়াতে ভালকে চাবা যে ডি কিউ চি এই ত্ৰিভুজটোত চোৱা এই বাহুটো ডি চি বাহুৰ কি মধ্যবিন্দু কি এফ আৰু ডি কিউ বাহুৰ মধ্যবিন্দু কি পি ফাৰ্ষ্ট এনেকে লিখি লবা যে এফ হ'ল কি চি ডিৰ মধ্যবিন্দু গতিকে আমি কি লিখিব পাৰিম এটা এক নম্বৰ কোৱেশ্যনত তোমালোকক যে দেখুৱাইছিলো এটা উপপাদ্য আছিল এনেকে যদি এইটো বাকিখিনি পাহৰি যোৱা এইটো ত্ৰিভুজ অকল মানি লোৱা এইটো ত্ৰিভুজ গতিকে কি লিখিব পাৰা যে এফ পি কি লিখিব পাৰা যে পি এফ সমান্তৰাল চি কিউ বুলি দেখিব পাৰা ন গতিকে কি লিখিবা যেহেতু কি এফ হ'ল মধ্যবিন্দু গতিকে কি লিখিব পাৰা যে পি এফ সমান্তৰাল কিউ চি আকৌ যে পি হ'ল ইফালে কি ডি কিউৰ মধ্যবিন্দু গতিকে তুমি কি লিখিব পাৰা যে ডি পি ইকুৱেল টু পি কিউ হয় নে নহয় যে যেহেতু চাবা যে পি হ'ল ডি কিউৰ মধ্যবিন্দু গতিকে আমি কি লিখিব পাৰিম যে ডি পি ইকুৱেল টু পি কিউ গতিকে আমি লিখিব পাৰিম যে ডি পি ইকুৱেল টু পি কিউ এইটো দি থম আমি এক নম্বৰ সমীকৰণ বুজি পাইছা একদম কনসেপ্ট ক্লিয়াৰ হ'ল আকৌ চাবা তোমাক যে কৈছিলো ইয়াৰ পিছত মই নেক্সট টাৰ্গেট কি ল'ম যে এইটো ত্ৰিভুজ টাৰ্গেট ল'ম এইটো ত্ৰিভুজত সেম একেই বাহু কি আছে মধ্যবিন্দু আছে দুটা বাহুৰ গতিকে এই মাত্ৰ যেনেকৈ কৰিলো সেম এক্সাক্ট আমি তেনেকৈ কৰিম আকৌ এইটো কি ত্ৰিভুজ যে ত্ৰিভুজ এ বি পিৰ পৰা আমি কি পাওঁ যে ই হ'ল এ বিৰ মধ্যবিন্দু ই এ বিৰ মধ্যবিন্দু গতিকে আমি কি লিখিব পাৰিম যে ই কিউ সমান্তৰাল আমি কি লিখিব পাৰিম ই কিউ সমান্তৰাল এ পি বুজি পাইছা ইয়াৰ পিছত আকৌ কি কিউ হ'ল পি বিৰ মধ্যবিন্দু চাবা যে কিউ হ'ল যেহেতু কিউ বি পিৰ মধ্যবিন্দু কিউ কি বি পিৰ মধ্যবিন্দু গতিকে আমি কি লিখিব পাৰো যে পি কিউ ইকুৱেল টু কিউ বি এইটো দি থোৱা 2 নম্বৰ সমীকৰণ এতিয়া চাবা 1 আৰু 2 ৰ পৰা আমি কি পাওঁ 1 আৰু 2 ৰ পৰা আমি পাওঁ চাবা কি পাওঁ যে এটো আছে চোৱা ডিপি ইকুৱেল টু পি কিউ গতিকে ডিপি ইকুৱেল টু পি কিউ আৰু 2 নম্বৰ সমীকৰণত আহা ইয়াতো কি পাই গৈছে লগে লগে পি কিউ পাই গৈছে গতিকে পি কিউ কাৰ সমান হ'ব কিউ বি অৰ্থাৎ চোৱা যে ডিপি পি কিউ আৰু কিউ বি অৰ্থাৎ এই ডিবি কৰ্ণডালক কি কৰিছে তিনিটা খণ্ডত সমানে ভাগ কৰিছে বুজি পাইছা ন কথাটো গতিকে ইয়াতে লিখি দিবা এতেকে এ এফ আৰু যেটো কোৱেশ্যনত দিয়া আছে আমাক প্ৰমাণ কৰিব দিছিল যে এ এফ আৰু ই চি ৰেখাখণ্ডই বিডি কৰ্ণক কি কৰিছে ত্ৰিখণ্ডিত কৰিছে অৰ্থাৎ তিনিটা ভাগত ভাগ কৰিছে বুজি পাইছা একদম সহজ নিয়মত কৰাই দিছো হল
কনসেপ্ট ক্লিয়াৰ হ'ল এতিয়া চোৱা 6 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে দেখুৱা যে চতুৰ্ভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় আমি প্ৰথমে চিত্ৰটো আঁকি লওঁ চাবা আমি এটা চতুৰ্ভুজ আঁকি লওঁ যে চতুৰ্ভুজ ধৰি ললো যে ABCD এটা চতুৰ্ভুজ ঠিক আছে তাৰ পিছত আমাক কি কৈছে যে চতুৰ্ভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় অৰ্থাৎ কি AB বাহুৰ মধ্যবিন্দু ধৰি ললো যে P BC বাহুৰ মধ্যবিন্দু ধৰি ললো Q আৰু এটোৰ মধ্যবিন্দু ধৰি ললো R আৰু এটোৰ ধৰি ললো S আৰু কৰ্ণ কি ধৰিলো AC ঠিক আছে এতিয়া আমাক কি কৈছে আমাক কৈছে যে আমাক দেখুৱাব কৈছে যে PR আৰু QS এই দুটা বাহুৱে কি কৰিছে চতুৰ্ভুজটোক সমদ্বিখণ্ডিত কৰিছে পৰস্পৰ সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ এইটো আধা অংশত ভাগ কৰিছে এইটো আধা অংশত ভাগ কৰিছে আমি কি কৰিম এই যিখিনি আছে কৰ্ণ এইখিনি আমি এড কৰি দিম চাবা এতিয়া চোৱা আমি কি কৰিম আমি PQRS এইটোক আমি কি কৰিম যে এটা সামান্তৰিক দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ আমি জানো সামান্তৰিকৰ কি বিপৰীত বাহুৰ সমান আৰু সমান্তৰাল এতিয়া চাবা যিখিনি লিখিছো আমি সেইখিনি কৰি লওঁ ফাৰ্ষ্টত চোৱা যে ধৰা হল PQRS কি এটা চতুৰ্ভুজ ঠিক আছে চতুৰ্ভুজ য'ত AB BC CD আৰু DA বাহুৰ মধ্যবিন্দু ক্ৰমে PQR আৰু S হল আমাক প্ৰমাণ কৰিব লাগে যে PR আৰু QS এ পৰস্পৰ কি কৰে সমদ্বিখণ্ডিত কৰে এতিয়া আমি কি কৰিম যে PQRS যেটো চতুৰ্ভুজ আছে হেতুক সামান্তৰিকলৈ ৰূপান্তৰ কৰিম এতিয়া চাবা প্ৰমাণ এতিয়া চোৱা যে প্ৰমাণ আমি কি কৰিম যে ত্ৰিভুজ ADC লম ফাৰ্ষ্টত আমি টাৰ্গেট কৰি লম যে ত্ৰিভুজ ADC তেতিয়াহে আমি কি কৰিম এই বাহুটোৰ সমান্তৰাল আমি দেখাব পাৰিম হয় নহয় এতিয়া চাবা যে ত্ৰিভুজ ABC ত S আৰু R কি বাহু দুটাৰ মধ্যবিন্দু গতিকে লিখিবা যে ত্ৰিভুজ ADC অৰ্থাৎ আমি এই ত্ৰিভুজটো টাৰ্গেট কৰি লৈছো ত্ৰিভুজ ADC ত S আৰু R ক্ৰমে S হল কাৰ মধ্যবিন্দু যে AD আৰু DC ৰ কি মধ্যবিন্দু হয় নহয় গতিকে উপপাদ্য মতে কি লিখিব পাৰিবা যে আমি লিখিব পাৰিম যে SR সমান্তৰাল AC আমি কি লিখিব পাৰিম যে SR প্যাৰেলেল AC আৰু আমি কি লিখিব পাৰিম উপপাদ্য মতে যে AC বাহু যে SR বাহুটো AC বাহুতকৈ আধা কম গতিকে আমি কি লিখিব পাৰিম যে SR ইকুৱেল টু হাফ অফ আৰু আমি লিখিব পাৰিম যে SR ইকুৱেল টু হাফ অফ কিহৰ AC ৰ আধা হল বুজি পাইছা এটো আমি দি দিম 1 নম্বৰ এতিয়া আমি কি কৰিম নেক্সট ABC ত্ৰিভুজটো টাৰ্গেট কৰি লম এই তলৰ যেটো ত্ৰিভুজ আছে এতিয়া আকৌ ত্ৰিভুজ কি ABC এতিয়া হ'ব ত্ৰিভুজ ABC আগৰটো আছিল ত্ৰিভুজ ADC ABC ত আমি কি পাম যে P আৰু Q দুটা কি AB আৰু BC বাহুৰ কি মধ্যবিন্দু হয় নহয় গতিকে লিখিবা ইয়াতে যে ত্ৰিভুজ ABC ত P আৰু Q ক্ৰমে P হল AB আৰু Q হল BC বাহুৰ মধ্যবিন্দু গতিকে আমি উপপাদ্যটোৰ মতে কি লিখিব পাৰো যে PQ সমান্তৰাল AC আৰু PQ
এচিৰ হাফ অফ এচি এইটো আমি দি দিম 2 নম্বৰ সমীকৰণ বুলি ঠিক আছে এতিয়া চোৱা 1 আৰু 2 ৰ পৰা আমি কি পাও চাবা যে 1 আৰু 2 ৰ পৰা পাও 1 আৰু 2 ৰ পৰা আমি কি পাম যে এছ আৰ সমান্তৰাল পি কিউ হয় নহয় কাৰণ দুইফালে এচি এচি আছে হয়নে আৰু কি পাম আমি আৰু পাম যে এছ আৰ ইকুৱেল টু পি কিউ মানে কি সমান্তৰাল আৰু সমান অৰ্থাৎ সমান আৰু সমান্তৰাল দেখুৱালো গতিকে আমি কি লিখিব পাৰিম যে এতেকে পি কিউ আৰ এছ এটা সামান্তৰিক কাৰণ কি বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল কাৰণ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল বুলি আমি প্ৰমাণ কৰিলো সমান আৰু সমান্তৰাল গতিকে আমি কি লিখিব পাৰো যে আমি জানো সামান্তৰিকৰ কৰ্ণই কি কৰে কৰ্ণই পৰস্পৰ সমদ্বিখণ্ডিত কৰে পৰস্পৰক কি কৰে সমদ্বিখণ্ডিত কৰে সমান অংশত ভাগ কৰে অৰ্থাৎ এতেকে কি হ'ব যে পি আৰ আৰু কিউ আছে পৰস্পৰক সমদ্বিখণ্ডিত কৰে হল গতিকে আমাৰ কি হল এটো প্ৰমাণ হৈ গল এটা সব 7 নম্বৰ কোৱেশ্চন কি দিছে আমাক যে এবিসি ত্ৰিভুজৰ সি কোণটো সমকোণ আমি স্টেপ বাই স্টেপ অংকখিনি কৰি যাম যে আমাক কি কৈছে ত্ৰিভুজ এবিসিৰ সি কোণটো কি সমকোণ অৰ্থাৎ 90 ডিগ্ৰী বুলি আমাক কৈছে যে এ বি সি তাৰ পিছত কি কৈছে এ বি সি কোণটো আমাক কি কৈছে সমকোণ এ বি অতিভুজৰ মধ্যবিন্দু এম ৰে যোৱাকৈ এ বিৰ কি মধ্যবিন্দু এম ৰে যোৱাকৈ মধ্যবিন্দুৰ নাম কি দিছে এম তাৰ পিছত কি কৈছে বিসিৰ সমান্তৰালকৈ অৰ্থাৎ বিসি বাহুৰ সমান্তৰালকৈ কি কৈছে ৰেখা এটোৰ নাম কি দিছে এসি ৰেখাৰ কি ডি বিন্দুত ছেদ কৰিছে এসি ৰেখাডালক কি বিন্দুত ছেদ কৰিছে ডি বিন্দুত ঠিক আছে এটা আমাক প্ৰমাণ কৰিব কৈছে যে ডি বিন্দুটো এসিৰ মধ্যবিন্দু বুলি ডি বিন্দুটো আমাৰ এসিৰ মধ্যবিন্দু বুলি আমি প্ৰমাণ কৰিব লাগে 1 নম্বৰত ঠিক আছে এটা যিখিনি দিয়া আছে আমি স্টেপ বাই স্টেপ হেখিনি পাতি লও ইয়াৰ পিছত আমি কৰি যাম ঠিক আছে চোৱা আমি লিখিম যে দিয়া আছে বা ত্ৰিভুজ এবিসিৰ সি কোণটো কি সমকোণ সি কোণটো আমাক কি দিছে সমকোণ সি কোণটো সমকোণ আৰু এম হল এ বিৰ মধ্যবিন্দু আৰু কি কৈছে আমাক যে আৰু এম ডি সমান্তৰাল বিসি হল আমাক প্ৰমাণ কৰিব লাগে যে 1 নম্বৰ আমাক কি প্ৰমাণ কৰিব হৈছে যে ডি বিন্দুটো এসিৰ মধ্যবিন্দু সো এতিয়া আমি কেনেকৈ কৰিম চাই দেখা তাৰ পিছত 2 নম্বৰ আমাক কি প্ৰমাণ কৰিব হৈছে যে এম ডি লম্ব এসি এই এম ডি যেটো আছে এটো এসিৰ লম্ব বুলি প্ৰমাণ কৰিব হৈছে ইয়াৰ পিছত থাৰ্ড আমাক প্ৰমাণ কৰিব দিছে যে সিএম ইকুৱেল টু এম এ ইকুৱেল টু হাফ অফ এ বি আমি গুটিখিনি লিখি ললো এতিয়া আমি প্ৰমাণ কৰি যাম এটা চোৱা প্ৰমাণ চাবা কি কৈছে আমাক যে ডি বিন্দুটো এসিৰ মধ্যবিন্দু বুলি আমি ধৰিব লাগে আমি কি কৰিম যে আমি ত্ৰিভুজ এবিসিত কি এম2 কি মধ্যবিন্দু গতিকে আমি কি লিখিব পাৰিম যে এমডি সমান্তৰাল বিসি আমি লিখিব পাৰিম হয়নে নহয় গতিকে চাবা যে 1 নম্বৰ প্ৰমাণ আমি কৰিম যে ত্ৰিভুজ এবিসিত এম হল এ বিৰ কি মধ্যবিন্দু গতিকে উপপাদ্য মতে আমি কি লিখিব পাৰিম যে এমডি সমান্তৰাল কি সিডি
গতিকে কি লিখিব পাৰিম যে MD সমান্তৰাল BC হল আৰু MD সমান্তৰাল যদি DC হয় তেতিয়াহলে আমি কি লিখিব পাৰিম যে এটাকে D হল AC ৰ মধ্যবিন্দু এটাকে D হল AC ৰ কি মধ্যবিন্দু এটা সব 2 নম্বৰ আমাক কি প্ৰমাণ কৰিব হৈছিল যে MD লম্ব AC সোয়া যেহেতু আমাক কি দিছে যে MD সমান্তৰাল BC বুলি আমি প্ৰমাণ কৰিছো হয়নে নহয় চাবা যে যেহেতু MD সমান্তৰাল BC আৰু যত কি AC কি তিৰ্যক বুজি পাইছা নাই যত AC কি তিৰ্যক অৰ্থাৎ কটাকটি কৰা হেৰি এটা চাবা যদি MD প্যাৰেলেল BC হয় আৰু যদি কি AC যদি তিৰ্যক হয় গতিকে আমি কি লিখিব পাৰিম যে এংগল ADM ইকুয়াল টু এংগল কি ACB কি লিখিব পাৰিম কাৰণ কি অনুৰূপ কোণ হয় না নহয় গতিকে আমি লিখিব পাৰিম যে এটাকে এংগল ADM ইকুয়াল টু এংগল ACB কি কোণ যে অনুৰূপ কোণ গতিকে আমি কি লিখিব পাৰিম যে এংগল ADM ইকুয়াল টু কিমান 90 ডিগ্ৰী কিয় লিখিলো কাৰণ এংগল ACB এটো কিমান আছে 90 ডিগ্ৰী কাৰণ এতিয়া ACM আৰু ADM আৰু ACM যেহেতু সেম গতিকে ACM যদি 90 ডিগ্ৰী ACB যদি 90 ডিগ্ৰী হয় ADM কিমান হ'ব 90 ডিগ্ৰী হ'ব গতিকে এংগল ADM কিমান হ'ব 90 ডিগ্ৰী এইটো কোন আমি 90 ডিগ্ৰী দেখুৱালো মানে আমি কি কৰিব পাৰিম যে MD AC ৰ ওপৰত কি লম্ব বুলি আমি দেখাব পাৰিম এতেকে AD লম্ব কি MD লম্ব কি AC MD কি হ'ব AC লম্ব হ'ব MD কি হ'ব AC লম্ব হ'ব কাৰণ এটো কোন আমি কিমান দেখালো 90 ডিগ্ৰী বুলি দেখালো বুজি পাইছা এটা চাবা নেক্সট 3 নম্বৰ আমাক কি দিছে 3 নম্বৰ আমি প্ৰমাণ কৰিব লাগে CM ইকুয়াল টু MA আমি কি কৰিব লাগে CM ইকুয়াল টু MA হাফ অফ AB CM আৰু MA AB ৰ হাফ বুলি আমি প্ৰমাণ কৰিব লাগে চাবা আমি কি কৰিম আমি যে ত্ৰিভুজ দুটা লম সেই দুটা কি ADM ত্ৰিভুজ লম আৰু CDM ত্ৰিভুজ লম এই দুটা ত্ৰিভুজ আমি খৰবাঙ্গ সমত দেখুৱাই আমি কি কৰিম CPCT শৰ্তমতে MA আৰু ইফালে কি লম ইফালে লম MA আৰু ইফালে কি লম যে CM আমি দেখুৱাই কি কৰিম মধ্যবিন্দু বুলি আমি হেতু দেখুৱাই দিম সমান বুলি আমি দেখুৱাই দিম ঠিক আছে এটা চাবা চিত্ৰটো হেতু কাৰণে তোমালোকক লগে দেখুৱাই গৈ আছো এতিয়া আমি কি কৰিম যে ত্ৰিভুজ ADM আমি টাৰ্গেট কৰি লম ত্ৰিভুজ ADM আৰু ত্ৰিভুজ CDM ৰ পৰা এই দুটাৰ পৰা তুমি উলিয়াচোন কি পাম আমি পাম যে AD ইকুয়াল টু DC কাৰণ কি D হল AC ৰ মধ্যবিন্দু হয় না নহয় যে AD ইকুয়াল টু DC কাৰণ D হল AC ৰ মধ্যবিন্দু D হল AC ৰ কি মধ্যবিন্দু ঠিক আছে আৰু আমি কি লিখিব পাৰিম যে সোৱা যে এংগল ADM ইকুয়াল টু এংগল CDM কিয় কাৰণ 90 ডিগ্ৰী এংগল ADM ইকুয়াল টু এংগল CDM কিয় কাৰণ প্ৰতিটো কোণ কি 90 ডিগ্ৰী প্ৰতিটো কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী বুজি পাইছা আৰু এটা শৰ্ত উলিওৱা কি পাম সোৱা যে DM আৰু DM কি বাহু সাধাৰণ বাহু যে DM ইকুয়াল টু DM এটো কি বাহু যে সাধাৰণ বাহু গতিকে তিনটা শর্ত পাই গলো মানে আমি কি কৰিব পাৰিম যে এতেকে ত্ৰিভুজ ADM খৰবাঙ্গ সম কি দেখাব পাৰিম ত্ৰিভুজ CDM আৰু কি শর্ত মতে যে বাহু কোণ বাহু শর্ত মতে বুজি পাইছা এইখিনি এতিয়া চোৱা যেহেতু এই ত্ৰিভুজ দুটা আমি খৰবাঙ্গ সম দেখুৱালো মানে কি ত্ৰিভুজৰ প্ৰত্যেকটো অংশই আমি কি দেখাব পাৰিম সমান দেখাব পাৰিম গতিকে মই কি কৰিম যে MA ইকুয়াল টু CM বুলি আমি দেখুৱাই দিম যে MA এতেকে MA ইকুয়াল টু CM কি শর্তমতে যে CPCT ৰ শর্তমতে এখানলৈকে বুজি পাইছে CPCT ৰ শর্তমতে আমি এই দুটা সমান দেখুৱালে আমি কি কৰিব পাৰিম এতেকে M হল AB ৰ মধ্যবিন্দু আমি বুলি দেখুৱাব পাৰিম এতেকে কি M AB ৰ মধ্যবিন্দু হয় নহয় আমি এনেকে দেখুৱাব পাৰিম এতিয়া চাবা এতিয়া M যেতিয়া AB ৰ মধ্যবিন্দু হয় আমি কি কৰিব পাৰিম যে MA ইকুয়াল টু MA কি AB বাহুটোৰ হাফ অফ AB বুলি আমি দেখুৱাব পাৰিম হয় নহয় এতিয়া চাবা MA আৰু CM যেহেতু দুয়োটা কি ইকুৱেল দুয়োটা কি সমান
গতিকে আমি কি দেখুৱাব পাৰিম যে অৰ্থাৎ এম এৰ সলনি আমি কি লিখিব পাৰিম যে চি এম বা এম এ দুয়োটা কি সমান কাৰ সমান যে হাফ অফ এ বিৰ সমান গতিকে এইটো আমাক প্ৰমাণ কৰিব দিছিল এইটো আমি উলিয়ালোঁ বুজি পাইছা গতিকে ষ্টুডেণ্ট তোমালোকৰ অনুশীলনী 8.2 ৰ 7টা প্ৰব্লেম সলভ কৰিলোঁ গতিকে তোমালোকে ভিডিঅ'টোত লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ মেথছৰ বিভিন্ন ক্লাছ আমাৰ চেনেলত কৰাই আছো গতিকে আমাৰ চেনেলত গৈ তোমালোকে ক্লাছ 9 মেথছ বুলি এটা প্লেলিষ্ট আছে তাতে গোটেইখিনি ক্লাছ পাই যাবা গতিকে আজিলৈ আহিছো আজি ভিডিঅ'টোত লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ